সুপ্ৰভাত বন্ধুসকল। ঠাণ্ডাটো যাব বুলি ভাবিছোঁ যদিও আকৌ ঘূৰি ঘূৰি আহিছে দেখোন। কিন্তু কামবিলাকতো কৰিবই লাগিব, সেইটো কাৰণে মই এফালৰ পৰা কামবিলাক কৰি গৈছোঁ যাতে ইহঁতৰ স্কুল যোৱাৰ আগে আগে কামবিলাক শেষ হৈ যায়। ডাঙৰ বেটা স্কুল যায় 7:45 তাহাঁতৰ ষ্টাৰ্ট হয়, সেইটো কাৰণে অকণমান সোনকালে যায়। সিমান সময়ত খুৱাই বুৱাই আজৰি কৰিবলৈ ময়োতো সোনকালেই উঠিব লাগিব। সৰা মোচা কৰাৰ পিছত গাটো তিয়াই ল'লোঁ। তেল টেকা অকণ সানি লৰালৰিকৈ নামঘৰ ভাগ সৰা মোচা কৰি বন্তি ভাগ জ্বলাই ল'লোঁ। বন্তি ভাগ জ্বলোৱাৰ পিছত মোৰ আৰু এটা কাম আছে, সেয়াও আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওকচোন, মই হাঁহ কুকুৰা কেইটামানো পোহোঁ, তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। তাকো খোৱা বোৱা দি মেলি এইবাৰ আমি খোৱাৰ যোগাৰ কৰোঁ আমালৈ। ঘৰৰ কণী কেইটামান খাবলৈ পাম বুলি পুহিছোঁ, কাৰণ বজাৰত লোকেল কণী বুলি কয়হে, কিন্তু ব্ৰইলাৰ দানা খোৱা